Hi guys, welcome back to another mini vlog. আজি যিহে গৰম দেখিছে নহয় তাতে আজি আহাৰহাটো ভাঙিছে সেইবাবে ঘৰৰ কাপোৰ সকলো ধুই ললো এইফালে মায়ে ৰাতিপুৱা উঠি নিজৰ সব কাম কৰি ললে কিন্তু মই যিহে এলেহুৱা উঠাই দেৰি সেইবাবে কামো ষ্টাৰ্ট দেৰি হল আৰু আপোনালোকেতো জানে কামাখ্যা মন্দিৰৰ 3 দিন 3 ৰাতি গৰ্ভগৃহ বন্ধ আছিল আৰু আজি মূল প্ৰৱেশদ্বাৰ খুলি দিয়া হৈছে কামাখ্যা মন্দিৰৰ ভক্তসকলৰ পুৰা ভিৰ পৰিছে কিমান যে ভাল লাগে এই মন্দিৰত যাব পালে আপোনালোকে এই আহাৰহাটো চোৱা লাগিছে কৈ হে কথা বিশ্বাস কৰেনে এলাহ লাগিলো পিয়াৰ পেকেজ বিলা আনবক্সিং কৰি শুট কৰি ললো গৰম যিহে পৰিছে কাপোৰবোৰ জলদি শুকাইছে হেয়ে আনি ললো অলপমান শুয়ে ললো উঠি ভাবিলো কি বনোৱা যায় আৰু দেউতা কলো আজি গাহৰি খাবলৈ বৰ মন গৈ আছে হেয়ে দেউতাই আনি দিলে আৰু এইফালে বনাবলৈ আৰম্ভ কৰি দিলো ভাত পানী খাই অলপমান চোতালখনতে খুজকাৰিলো কাৰণ আজি গধূলি খুজকাৰিব যোৱাই নহল বাৰু ৰাইজ আজি যেন একো বিশেষ দিন নহয় কিন্তু কেতিয়াবা সাধাৰণ দিনবোৰ বৰ ভাল লগা যায়